हेलो फ्रेंड्स কি খবৰ আপোনালোকৰ আশা কৰো সকলোৱে ভালে আছে আৰু আমি আছো ভালে আৰু আজি গৈ আছো আমি কেদাৰ মন্দিৰ আৰু ৰাস্তাটো দেখিটো চিনি পাইছে সকলোৰে চিনাকি ৰাস্তা হয় তো কেদাৰ মন্দিৰ আহি পালো আমি আৰু হাজোৰ পঞ্চতীৰ্থ বুলি ক'লেতো সকলোৱে জানে তো মই কেদাৰ মন্দিৰত আহি আছো মানে আহি পালো আৰু তো এতিয়া আপোনালোকক দেখুৱাম আৰু এটা নজনা কথা জনাম বুলি ভাবি আজি ভিডিওটো কৰিলো কাৰণ মই আজি প্ৰথম জানিছো মই আগতে জনা নাছিলো এইটো কথা আৰু বেছি ভাগে নাজানে মই জনাত আৰু জানে যিসকলে জানে তেওঁলোকক কোৱা নাই কিন্তু যিসকলে নাজানে তেওঁলোকক কাৰণে মই আজি ভিডিওটো বনালো আৰু বেছি ভাগে নাজানে চাগে তো আজি গম পাব তো চাই থাকিব ভিডিওটো শেষলৈ আৰু এইটো দেখিছেনে নাৰিকল হয় ৰঙা কাপোৰখন বান্ধি লৈছে তো ভিতৰত কি কৰিছে কিয় কৰিছে সকলো কম আপোনালোকক তো এয়া দেখিছেনে কেদাৰ মন্দিৰত যজ্ঞ হৈ আছে তো যজ্ঞ হৈ থকা কাৰণে আমি আহিলো তো দেখিছেনে ঘি ঢালিছে তো আজি ফাৰ্ষ্ট টাইম হয় মই ফাৰ্ষ্ট টাইম দেখিছোঁ এনেকৈ যজ্ঞ তো আগতে আৰু পোৱা নাছিলোঁ তো ভাল লাগিল আহি আৰু নাৰিকলটো মানে নজনা কথাটো মই কওঁ আপোনালোকক নাৰিকলটো ধুই ধুনীয়াকৈ পূজা কৰি দিয়ে বাবুনে পূজা কৰি দিয়াৰ পিছত নাৰিকলটো অলপমান ফুটা কৰি দিয়ে ওপৰত ফুটা কৰি পানীখিনি গোটাই ওলাই দিয়ে ভিতৰৰ ওলাই দিয়াৰ পিছত তাতে ঘি এক বটল আৰু সৰু বটলেৰে ঘি দিয়ে তাতে ঘি ভিতৰত ভৰাই দিব লাগে নাৰিকলটোৰ তাৰপিছত এয়া মই দেখুৱাইছোঁ আপোনালোকক ৰঙা কাপোৰখনেৰে এনেকৈ বান্ধি নাৰিকলটো সকলোৱে যিসকলে জানে মানে সকলোৱে নিয়ে সেই যজ্ঞত দিয়ে কিন্তু মই আজি ফাৰ্ষ্ট টাইম জানিলোঁ মই আগতেও আহি পোৱা নাই আৰু জনা নাছিলোঁ তো এইবাৰৰ পৰা জানিলোঁ আৰু আগলৈ পালে ময়ো সেনেকৈ দিম তো যিসকলে নাজানে তেওঁলোকৰ কাৰণে সুবিধা হ'ব কাৰণ যাব মোৰ দৰে হ'ব সেইকাৰণে আৰু মই কথাটো জনাবৰ কাৰণে আজি ভিডিওটো কৰিলোঁ তো আপোনালোকৰ কাৰণে সহজ হ'ব বুলি ভাবিলোঁ তো এয়া আৰু নাৰিকল দি আছে দেখিছেনে এনেকৈ নাৰিকল সকলোৱে দিয়ে তো দিলে ভাল যজ্ঞত দিব লাগে তো এয়া আৰু আজি দেখুৱালোঁ মই আপোনালোকক আৰু নজনা কথাটো জনালোঁ তো আপোনালোকে কেনেকুৱা পালে নাজানো তো যিসকলে ভাল পালে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু আজি প্ৰথম চাইছে যদি মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব তেতিয়া মই দিয়া ভিডিঅ' আপোনালোকে সময়মতে পাই থাকিব অলপমান নিয়ম আছে এইখিনি কৰিয়ে যজ্ঞ কৰা শেষ হ'ব আৰু এতিয়া শেষ হ'ল আৰু সকলোৱে এনেকৈ সেৱা কৰিবৰ কাৰণে ফুল দিছে তো সেৱা কৰিব ৰখি আছে যাৰ যেনেকৈ সুবিধা হয় কৰিছে আৰু এতিয়া আমি সেৱা কৰি ভোগ খাবলৈ লৈছোঁ সকলোৱে তো আপোনালোকক অলপমান দেখুৱাই দিছোঁ পৰিৱেশটো ভোগ খোৱাৰ তো এয়া খিচাৰি আৰু পায়স দিছে তো এতিয়া খাম আৰু এয়া আৰু আজিৰ ভিডিঅ' আৰু আপোনালোকক অলপমান দেৰিকৈ লগ পাই আছোঁ আৰু এটা কথা কওঁ আপোনালোকক যজ্ঞখন 3 দিন হয় আৰু লাষ্টৰ দিনা 3 নম্বৰ দিনাহে নাৰিকলটো যজ্ঞত দিয়া হয় আৰু এয়া দুৰ্গা মন্দিৰ আৰু দুৰ্গা মন্দিৰত নাম গাই আছে তিৰোতাবিলাকে গ্ৰুপ হয় তো এয়া নাম ধুনীয়াকৈ তো সকলোৱে চাই আছে আৰু এয়া হ'ল পুখুৰী কেদাৰ মন্দিৰৰ তো পুখুৰীটো অলপমান দেখুৱাই দিছোঁ আৰু মানুহে বোলে কাছ চায় কিন্তু কাছ আৰু মাছ একোৱেই দেখা নাপালোঁ কাৰণ তলত আছে কিজানি কিন্তু ওপৰত এনে দেখাত নাই আৰু কাৰণ দুপৰীয়া হৈছে সেইকাৰণে হ'ব পাৰে আজিলৈ বাই বাই